হাই ফ্ৰেণ্ড, খবৰ কেনেকুৱা? নিশ্চয় ভাল, মোৰো ভাল। মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিটো কিহেদি বনাম আপোনালোকক মই এতিয়া দেখুৱাম। এয়া দেখিছেনে কচুলতি? কেতিয়াবা কচুলতি খাই পাইছেনে আপোনালোকে? আৰু এই কচুলতিটো মই কিহৰ লগত বনাম আপোনালোকক মই দেখুৱাওঁ। প্ৰথমতে মই কচুলতিখিনি কি কৰোঁ, গুচাই লওঁ, মানে চুচবোৰ গুচাই লওঁ। এয়া চাওক, এনেকৈ কৰি আপোনালোকে ইয়াৰ কচুৰ চুচবোৰ গুচাই এনেকুৱা এটা হেৰিত কাটি ল'ব। নিজৰ চইজত কাটি ল'ব। এনেকৈ কৰি দীঘল দীঘলকৈ। ইমান বৰষুণ দিছে গম পাইছেনে? মই বাৰাণ্ডাতে বহি লৈছোঁ, ইমান গৰম, কাৰেণ্টটো নাই। এনেকৈ কৰি চুচটো গুচাই ল'ব। এয়া অলৰেডি মই অলৰেডি মই কাটি পেলাই থৈছোঁ। এই মানে কি, কচুৰ আপোনাৰ লতিবোৰ যেতিয়া গুচোৱা হয় তেতিয়া হাতত মানে কি হয়, কালাৰ এটা হয়। মই অলৰেডি অলপ গুচাই থৈ দিছোঁ। আৰু এয়া আলু দিম, আলু মই এয়া গুচাই থৈ দিছোঁ। এতিয়া চাব আলুখিনি মই কেনেকৈ কাটিম। আলুখিনি এনেকৈ কৰি কচুলতি যেনেকৈ কাটিছে তেনেকৈ এনেকৈ দীঘল দীঘলকৈ কাটিম। এনেকৈ দীঘল দীঘলকৈ আপোনালোকৰ ফালে বাৰু বৰষুণ দিছেনে? আমাৰ এইফালে ইমান বৰষুণ দিছে, বাহিৰলৈ ওলাবই নোৱাৰি গম পাইছেনে? ইফালে ইমান গৰম। এনেকৈ কচুলতিখিনি আলুখিনি এনেকৈ কাটি দিব লাগিব। তাৰপিছত এনেকৈ আলু নিচিনা আছিলে এনেকৈ কাটি দিব। তাৰপিছত এই কচুলতিখিনি মই কি কৰিম এতিয়া, এই কচুলতিখিনি মই কি কৰিম, প্ৰথমতে বইল কৰি ল'ম। বইল কৰাত যিখিনি পানী থাকে সেই পানী, বইল কিন্তু কৰাৰ পিছত যিখিনি পানী থাকে সেই পানীখিনি আপোনালোকে কিন্তু ভালকৈ চেকি, ভাত যেনেকৈ চেকে, আজিকালি বাৰু মানুহবিলাকে প্ৰায় ভাত চেকি নাখায়, কুকাৰতে দিয়ে আৰু পানীটো শুহি লয়। কিন্তু আপোনালোকে এই কচু লতিখিনি সিজোৱাৰ পাছত কি কৰিব, ধুনীয়াকৈ পানীখিনি আপোনালোকে চেকি ল'ব লাগিব। তাৰপিছত আলুখিনি কিন্তু সিজাই ল'ব নালাগে, আলুখিনি এনেকৈ। মই যে আপোনালোকক কৈছিলোঁ কচুলতি কিহৰ লগত বনাম, এয়া চাওক, এয়া হৈছে কচুলতি আৰু এয়া হৈছে আলু, আৰু এইখিনি হৈছে শুকান মাছ, তাৰপিছত এইটো হৈছে বিহ জলকীয়া, আৰু এইটো হৈছে নেমু। এতিয়া আপোনালোকে চাওক, প্ৰথমতে মই কচুখিনি সিজাই লওঁ, মানে কুকাৰত দিলে ফেটফেটীয়া নিচিনা হৈ যায় নহয়, সেইটো কাৰণে মই জুইত বনাইছোঁ। এতিয়া মই এই জুইকুৰা জ্বলাই ল'লোঁ আৰু ইয়াত পানী দি দিছোঁ। এতিয়া চাওক, মই এইখিনি বইল কৰিম। এডাল আপোনালোকে দেখিছেনে ব্যৱহাৰ কাৰণে, ফুচুঙা এডাল। এতিয়া মই ইয়াতে জুইকুৰা তাৰপাছত এতিয়া মই ঢাকন এখন দি ঢাকি দিম। এইখিনি ঢাকন দি ঢাকি দিম। এয়া কচুখিনি হৈ গ'ল। মই এতিয়া এই ফুটা খৰাহীত আপোনাৰ ইয়াত চাকি ল'লোঁ। তাৰপাছত এই মাছখিনি মই ভাজি ল'লোঁ। ভাজি লৈ পেলাই চিম্পুল, ইমান আপোনাৰ তেল দিব নালাগে, কম তেলতে হৈ যাব আপোনাৰ। এতিয়া
অকল আপোনালোকে পাঁচফোৰণ দি তেল মাৰিলেই হ'ব। এতিয়া মই পাঁচফোৰণ ল'ম। এয়া চাওক, এই পাঁচফোৰণ। বৰ দিগদাৰ জুইত বনালে, উপায়ো নাই। এতিয়া পাঁচফোৰণখিনি মই ইয়াত দি দিলোঁ। দি পেলাই আপোনালোকক কৈছিলোঁ যে আলুখিনি আছে, আলুখিনিতো মই বইল কৰি নাই লোৱা, আলুখিনি সৰু সৰুকৈ কাটিছোঁ। এতিয়া আলুখিনি এই ইয়াতে দি দিলোঁ। ইয়াত আলুখিনি দি দিলোঁ। তাৰপাছত এয়া হালধি দিলোঁ জোখৰ। আৰু এয়া নিমখ দিলোঁ। তাৰপিছত এয়া দেখিছে নহয় ভোট জলকীয়া, এতিয়া ভোট জলকীয়া দি দিম চব, হাতেৰে ছিগি দিছোঁ। তাৰপাছত এয়া কচুখিনি যে, সেই কচুখিনি দি দিম। কচুখিনি দি অকণমান সময় এনেকৈ 2-3 মিনিটমান ঢাকি থৈ দিলোঁ। এতিয়া মই ঢাকনখন দাঙি চাওঁ হ'লনে নাই, কাৰণ মাছখিনি দিবলৈ আছে নহয়। হ'লেই। এতিয়া মই ওপৰতে এয়া চাওক মাছখিনি দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। বহুত ধুনীয়া লাগে খাই, কিন্তু গম পাইছেনে? মোৰ মোবাইলটো অলপ প্ৰব্লেম হৈ থকাৰ কাৰণে ভালকৈ ভিডিঅ'টো মই মানে আপোনালোকক দেখুৱাব পৰা নাই। তথাপিতো আৰু যিকণ পাৰিছোঁ দেখুৱাইছোঁ। এনেকৈ লৰাই ল'ব। লৈ পেলাই যদি গেছত বনায় গেছটো কমাই ল'ব, আৰু যদি জুইত বনায় তেতিয়াহ'লে জুইটো কি কৰিব, অলপ এনেকৈ ছাইডত থৈ ল'ব, মানে জুইটো তাৰপৰা আঁতৰাই দিব। এতিয়া ফিনিচিঙত মই কি দিম গম পাইছেনে? এতিয়া নমাবলৈ সময় হ'ব নহয়। এতিয়া এয়া চাওক নেমু। নেমু দিলোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দি আকৌ অকণমান জুই দি দিব। বহুত ধুনীয়া লাগে, কাৰণ মছলা চছলা আমি ইমান ব্যৱহাৰ নকৰোঁ। মছলা দিলে অকল পাঁচফোৰণ দিয়ে আপোনালোকে তেল মাৰে, বেলেগ নিদিব। জলকীয়া বাৰু আপোনালোকে দিব পাৰে, আমাৰ এতিয়া ঘৰতে বিট জলকীয়া আছে কাৰণে দিছোঁ। কেঁচা জলকীয়াও দিব পাৰে, শুকান জলকীয়াও পিচি দিব পাৰে, সেইটো আপোনালোকৰ নিজৰ নিজৰ কথা। মানে এতিয়া অলৰেডি এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি নমাই থৈ দিম। এতিয়া চাওক এইখিনি হৈ গ'ল। কালাৰটো কি ধুনীয়া আছে। আপোনালোকে এনেকৈ ট্ৰাই কৰি বনাবচোন, খাই চাবচোন কেনেকুৱা লাগে। যদি ভাল লাগে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ